নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা বুলি আশা ৰাখিলোঁ। গতিকে পলম নকৰি আমি আলোচনা কৰোঁ। প্ৰাক ঐতিহাসিক যুগৰ ইতিহাসৰ বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰাচীন চহৰৰ বেংমাৰাৰ বৰ্তমান কি নামেৰে জনা যায়? প্ৰাচীন চহৰৰ বেংমাৰাৰ বৰ্তমান তিনিচুকীয়া নামেৰে জনা যায়। এইবিলাক কুৱেশ্যন তোমালোকৰ যিবিলাক GK কুৱেশ্যন বা হিষ্টৰী টাইপৰ কুৱেশ্যন, এইবিলাক কুৱেশ্যন তোমালোকৰ বেছিভাগ কুৱেশ্যন তোমালোকৰ অৰ্থাৎ গ্ৰেড 3, গ্ৰেড 4 আৰু বিভিন্ন ধৰণৰ আছাম পুলিচ বা বিভিন্ন ধৰণৰ এক্সামত আহিব পাৰে। সেয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সৈতে বহুকেইটা কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ প্ৰাচীন প্ৰাগজ্যোতিষৰ কোনজন ৰজা আটাইতকৈ শক্তিশালী আৰু প্ৰখ্যাত আছিল? অৰ্থাৎ নৰকাসুৰ। এনচাৰ হৈছে নৰকাসুৰ। তোমালোকৰ এনেধৰণৰ কুৱেশ্যনবিলাক ইংলিছতো আহিব পাৰে, গতিকে মই ইংলিছ আৰু অসমীয়া দুয়োটা মাধ্যমতে এই কুৱেশ্যন আৰু এনচাৰটো দিছোঁ। নেক্সট কুৱেশ্যনলৈ আহিলোঁ আমি। চন্দ্ৰ সদাগৰৰ চৰিত্ৰৰ বিষয়ে উল্লেখ থকা সাধু কথাখনৰ নাম কি? অৰ্থাৎ চন্দ্ৰ সদাগৰৰ কথা কোনখন সাধু কথাত আছে? অৰ্থাৎ বেউলা সাধু কথাখনত চন্দ্ৰ সদাগৰৰ কথা আছে। এইটো কমন কুৱেশ্যন হয়, তোমালোকে হয়তো অলপমান নলেজ লগালে এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে নিজাববীয়াকৈ পাৰিবা। ইয়াৰ পাছত নেক্সট কুৱেশ্যনলৈ আমি আহিলোঁ। কোনখন চহৰক অৰ্থাৎ কোনখন নগৰক যাউতিযুগীয়া প্ৰেমৰ নগৰ বুলি কোৱা হয়? অৰ্থাৎ তেজপুৰক যাউতিযুগীয়া প্ৰেমৰ নগৰ বুলি কোৱা হয়। এনচাৰটো হ'ব তেজপুৰক। অৰ্থাৎ কোনখন নগৰক যাউতিযুগীয়া প্ৰেমৰ নগৰ বুলি কোৱা হয়? এনচাৰ হৈছে তেজপুৰক। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আহিলোঁ আমি। তোমালোকৰ যিবিলাক কুৱেশ্যন মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিছোঁ, এইবিলাক কুৱেশ্যন বহুখিনি ইম্পৰ্টেণ্ট হয় আৰু হিষ্টৰীৰ যিবিলাক কুৱেশ্যন আছে তোমালোকৰ বহুখিনি কুৱেশ্যন থাকে। তথাপিও মই তাৰ ওপৰত ভিত্তি কৰি হিষ্টৰী যিবিলাক ধৰণৰ এক্সাম, আছাম পুলিচ, গ্ৰেড 3, গ্ৰেড 4, DME বা ৰেলৱে, যিবিলাক ধৰণৰ যিকোনো পৰীক্ষাতে তোমালোকে এনেধৰণৰ কুৱেশ্যনবিলাক চাই থ'ব পাৰা। তাৰ পাছত তোমালোকৰ গোটেইখিনি কুৱেশ্যনে তোমালোকৰ এইটো জেদ তোমালোকক লাগিব, কাৰণ গোটেইখিনি কুৱেশ্যনে তোমালোকৰ অৰ্থাৎ এইবিলাক এক্সামৰ বাবে বহুখিনি ইম্পৰ্টেণ্ট হয়। যিবিলাক কথা তোমালোকে নাজানা বা যিবিলাক কথা তোমালোকে আগতে জনা নাছিলে, সেইবিলাক কথা ইয়াত দিয়া হৈছে। শোণিতপুৰৰ ৰজা অৰ্থাৎ বনাসুৰ কিহৰ ভক্ত আছিল? শোণিতপুৰৰ ৰজা বনাসুৰ শিৱ ভক্ত আছিল। শোণিতপুৰৰ ৰজা বনাসুৰ কিহৰ এজন পৰম ভক্ত আছিল? মহান ভক্ত আছিল। শিৱৰ হৈছে তেওঁ পৰম ভক্ত বা মহাভক্ত আছিল। তাৰপাছত এই কুৱেশ্যনটো আটাইতকৈ ইম্পৰ্টেণ্ট হয়, এনেধৰণৰ কুৱেশ্যনবিলাক তোমালোকৰ আহিব পাৰে। তাৰপাছত নেক্সট কুৱেশ্যন আছে, বানৰজাৰ জীয়ৰীৰ নাম কি আছিল? বানৰজাৰ জীয়ৰীৰ নাম আছে উষা। অৰ্থাৎ এইটো কুৱেশ্যন আগতো আছিল, কিন্তু হিষ্টৰীত এতিয়াও লিপিবদ্ধ আছে। হিষ্টৰীত তোমালোকৰ এনেধৰণৰ কুৱেশ্যনবিলাকে পাবা। তাৰপাছত নেক্সট কুৱেশ্যনলৈ আমি আহিলোঁ। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা আছিল বনাসুৰ। অৰ্থাৎ বনাসুৰ আছিল মধ্য অসমৰ নৰকাসুৰৰ সমসাময়িক ৰজা আছিল। অৰ্থাৎ মধ্য অসমৰ নৰকাসুৰৰ সমসাময়িক ৰজা হৈছে বনাসুৰ। নেক্সট কুৱেশ্যন হৈছে, কুন্দিল নদীৰ পাৰত কুন্দিল নগৰখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে ভীষ্মই। কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে ভীষ্মই। ইয়াত তোমালোকৰ অপশ্যন থাকিব। এই কুৱেশ্যনটো বহুখিনি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পাছত নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। কুৰুক্ষেত্ৰৰ ৰণত ভগদত্ত কোনে হত্যা কৰিছিল? কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তক অৰ্জুনে হত্যা কৰিছিল। এইবিলাক কুৱেশ্যন তোমালোকৰ মেইনলি হিষ্টৰীৰ যিবিলাক আহিব, অৰ্থাৎ এনেধৰণৰ কুৱেশ্যনবিলাকে আহিব তোমালোকৰ ইতিহাসৰ ওপৰত। অৰ্থাৎ ইতিহাস বুলি ক'লে এইটো আকৌ বহুখিনি পুৰণি ইতিহাসে হয়। সেয়ে তোমালোকে এনেধৰণৰ কুৱেশ্যনবিলাকে চাবা, কাৰণ পুৰণি ইতিহাসবিলাকে বেছিভাগ দিয়ে। ইয়াৰ পাছত আকৌ এটা নতুন কুৱেশ্যনলৈ আহিলোঁ। অৰ্থাৎ ভগদত্তৰ জীয়ৰী ভানুমতীক কোনজন ব্যক্তিলৈ বিয়া দিয়া হৈছিল? অৰ্থাৎ ভগদত্তৰ জীয়ৰী ভানুমতীক
দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল অৰ্থাৎ ভগদত্তৰ জীয়ৰী ভানুমতী কোনজন ৰজালৈ বিয়া দিয়া অৰ্থাৎ কোনজন ব্যক্তিলৈ বিয়া দিয়া হৈছিল অৰ্থাৎ দুৰ্যোধন। ইয়াত তোমালোকৰ ইংলিছ অসমীয়া দুয়োটা মাধ্যমে আছে। ইয়াৰ পাছত নেক্সট কুৱেশ্যনলৈ আমি আহিলোঁ। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ভগদত্তৰ হাতীটোৰ নাম আছিল ঐৰাৱত বুলি ক'ব পাৰি বা ঐৰাৱত বুলি ক'ব পাৰি। তোমালোকে এনেদৰে মনত ৰাখিবা যে ঐৰাৱ এনেদৰে মনত ৰাখিলে হ'ল। তোমালোকৰ যেতিয়া কুৱেশ্যনটো আহিব তেতিয়া মনত আহি যাব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আমি নেক্সট কুৱেশ্যনবিলাক যিবিলাক তোমালোকৰ কুৱেশ্যন আছে তোমালোকৰ সকলোবিলাক কুৱেশ্যনে তোমালোকৰ বহুখিনি ইম্পৰ্টেণ্ট হয়। মই ইম্পৰ্টেণ্টৰ ওপৰত ভিত্তি কৰি বা বেলেগ কুৱেশ্যনসমূহ ভিত্তি কৰি মই এই ভিডিঅ'টো উপস্থাপন কৰিছোঁ। গতিকে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, কাৰণ ভিডিঅ'টো বহুখিনি কষ্ট হৈছে। তোমালোকৰ যিবিলাক হিষ্টৰী টাইপৰ কুৱেশ্যন আছে এইবিলাক বাচিব লগা হৈছে, যিবিলাক তোমালোকৰ আটাইতকৈ পুৰণি কুৱেশ্যন হয়। এইবিলাক কুৱেশ্যন তোমালোকৰ কিছুমান এক্সামত আহিব পাৰে, আৰু কিছুমান এক্সাম মানে কি আজিকালি প্ৰায়ভাগ বহু পুৰণি কথাবিলাকে পেপাৰবিলাকত আহে, আৰু কিছুমান পেপাৰত তোমালোকৰ ইংলিছ মিডিয়ামত আহে, অসমীয়া মিডিয়ামত নাহে। সেয়ে মই সকলো কুৱেশ্যনে ইংলিছ আৰু অসমীয়া দুয়োটা মাধ্যমতে উপস্থাপন কৰিছোঁ, যাতে সকলো ল'ৰা ছোৱালীৰ ইয়াৰ পৰা সুবিধা হয়, যাতে অসমীয়া মাধ্যমত বুজিখিনি ইংৰাজীত মুখস্থ কৰিখিনি ল'ৰাজন বা ছাত্ৰ ছাত্ৰীসকলে যাতে পৰীক্ষা দিব পাৰে। সেই গোটেইখিনি তোমালোকে হয়তো বুজিয়ে পাইছা তোমালোকৰ বাবে এই ভিডিঅ'টো কিমানখিনি গ্ৰহণযোগ্য হয়, কিমানখিনি প্ৰয়োজনীয়তা হয়। গতিকে তোমালোকৰ লাভৱানৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীৰো লাভৱান হ'বলৈ তোমালোকে যাতে এই ভিডিঅ'টো যাতে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিবা বুলি আশা ৰাখিলোঁ, কাৰণ ভিডিঅ'টো বহুখিনি কষ্ট কৰা হৈছে, আৰু ভিডিঅ'টোত বহুখিনি কথাই তোমালোকে নাজানা, যিবিলাক প্ৰশ্ন তোমালোকে নাজানা তোমালোকে সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে পাইছা হয়তো। সেই গোটেই ভিডিঅ'টো যাতে তোমালোকে স্কিপ নকৰি সুন্দৰভাৱে এইটো যে গোটেইখিনি চাবা। বহুকেইটা কুৱেশ্যনে মই ইয়াত অৰ্থাৎ টোটেল 40টা কুৱেশ্যন মই ইয়াত এড কৰিছোঁ এটা ভিডিঅ'ৰ জৰিয়তে। গতিকে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে প্লিজ তোমালোকে শ্বেয়াৰ কৰিবা। ইয়াত থকা গোটেইখিনি কুৱেশ্যন মই বুজাই দিয়া নাই, কাৰণ প্ৰশ্নবিলাক আছে, ইয়াৰ উত্তৰবিলাকো আছে, এনেদৰে আহিব। অৰ্থাৎ তোমালোকে যিসকলে দিছা পৰীক্ষা অৰ্থাৎ DME গ্ৰেড 3 গ্ৰেড 4 আছাম বুলি যিসকলে যি পৰীক্ষা দিছা তোমালোকে হয়তো প্ৰশ্নবিলাক তোমালোকে দেখিছা কেনেধৰণৰ কুৱেশ্যন আহে, আৰু উত্তৰবিলাকো কিছুমান কুৱেশ্যন এনচাৰবিলাক এনেদৰে থাকে, কিছুমান অপশ্যনেল মানে কাষত মানে এইৰ ঠাইৰ এটা বাকচ থাকিব আৰু বিৰ কাষত বাকচ থাকিব, তাত তোমালোকে ৰাইট চিন দি দিব লাগে যে কোনটো উত্তৰ হয়। এনেদৰে গোটেইখিনি কুৱেশ্যন আছে, তোমালোকে গোটেইখিনি কুৱেশ্যন চাই ল'বা। এইটো কুৱেশ্যন প্ৰায়ভাগ তোমালোকৰ হিষ্টৰীত থাকে। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন অৰ্থাৎ পুষ্য বৰ্মন, আৰু দুটামান এনেধৰণৰ ছেম টু ছেম কুৱেশ্যনে আছে। একে ধৰণৰ কুৱেশ্যন বহুকেইটা হিষ্টৰীত তোমালোকে পাবা। তাৰ পাছত তোমালোকৰ বৰ্মন বংশৰ কামৰূপৰ সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? প্ৰাগজ্যোতিপুৰ। এইটো এটা কুৱেশ্যন অলপমান ক্ৰিটিকেল টাইপ, অৰ্থাৎ আগতে বেলেগ এটা কুৱেশ্যন আছিল, কিন্তু এইটো কুৱেশ্যনে এনচাৰ এইটোৱে হয় প্ৰাগজ্যোতিপুৰ, কিন্তু কুৱেশ্যনটো বেলেগ আছিল, কিন্তু এইটো এটা নতুন কিতাপত দিয়া হৈছে। সেয়ে এনেধৰণৰ কুৱেশ্যন যাতে নতুন টাইপৰ কুৱেশ্যনকেইটা চোৱা, কিন্তু এনচাৰকেইটা একেই হ'ব, কিন্তু কুৱেশ্যনকেইটা অলপমান খেলি মেলি থাকিব পাৰে। সেয়ে এনেধৰণৰ কুৱেশ্যনবিলাক যাতে তোমালোকে চোৱা। এইটো এটা কুৱেশ্যন তোমাৰ অশ্বমেধ যজ্ঞ পতা অসমৰ প্ৰথমজন ৰজা কোন আছিল? মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ পাতিছিল মহেন্দ্ৰ বৰ্মনে। হৰ্ষচৰিত্ৰ নামৰ পুথিখনৰ ৰচক কোন আছিল? হৰ্ষচৰিত্ৰ নামৰ পুথিখনৰ ৰচক আছিল বাণভদ্ৰ। হৰ্ষচৰিত্ৰ নামৰ পুথিখনৰ ৰচক কোন? এনেদৰে থাকি ইয়াত অপশ্যনেল থাকিব, উত্তৰ লিখিলে হ'ল বাণভদ্ৰ। তাৰপাছত নেক্সট কুৱেশ্যনলৈ আহিলোঁ। কুমাৰ ৰজা উপাধি কি প্ৰদান কৰা হয় বা কাক প্ৰদান কৰা হয়? ভাস্কৰ বৰ্মনক কৰা হয়, অৰ্থাৎ কুমাৰ ৰজা বুলি ভাস্কৰ ৰজাজনক কোৱা হয়। নেক্সট কুৱেশ্যনলৈ আহিলোঁ।
উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজনৰ নাম কি হৰ্ষ বৰ্মন বৰ্ধন হৰ্ষ বৰ্ধন হৈছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা তাৰপিছত নেক্সট কুৱেশ্যন আহিলে 41টা কুৱেশ্যন হ'ল এতিয়ালৈকে মই 40টা বুলি কৈছিলোঁ প্ৰথমতে 41টাই আমি একেলগে ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিছোঁ তোমালোকে সেই গোটেইকেইটা কুৱেশ্যনে তোমালোকে A to Z কুৱেশ্যন যাতে চোৱা যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ তোমালোকে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰা বুলি আশা ৰাখিলোঁ গতিকে আৰু আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম বুলি আশা ৰাখিলোঁ গতিকে ধন্যবাদ জনালোঁ ধন্যবাদ